তো হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কাইৰি ব্লগছ। আৰু মই যি গৈ আছোঁ অযোধ্যাৰ ৰাম মন্দিৰ স্থাপিত উপলক্ষে আমাৰ ঘৰৰ ওচৰত মানে আপোনাৰ হোমযজ্ঞ আয়োজন কৰিছে, তাতে মই গৈ আছোঁ। চব ব্লগচোন গাইজ তাত কি হৈ আছে। এইফালে গাইজ মই আহি পালোঁ আমাৰ চকৰ ইয়াৰে মন্দিৰ, শিৱ মন্দিৰ হয়। আৰু ইয়াত কেছ দেখিছে হোম পুৰা যদি হৈ গৈছে, মোটামুটি দেৰি হৈ গ'ল। আৰু এইফালে গাইজ পুষ্পাঞ্জলি দিয়া টাইম আৰম্ভ হৈ গৈছে। মানুহ বেছি নাই গাইজ, মানুহ আহিছে গৈছে বহিছে সেৱা কৰি গৈছে, মানুহ ইমান নাই মানে। আৰু ইয়াত বহুত মন্দিৰ আছেতো, বহুতেৰে গৈছে মানে, সেইকাৰণে মানুহ কম এইখিনি জেগাত। এতিয়া গাইজ সময় হৈছে পুষ্পাঞ্জলি লোৱাৰ। তো গাইজ মই পুষ্পাঞ্জলি লৈ লওঁ, ফুল চুল লৈ লওঁ। এই গাইজ আমাৰ এইটো শিৱ মন্দিৰ হয়, মেইন মন্দিৰটো চাওক, এইটোৱে গাইজ। আৰু চাই থাকক কি হয়। তো গাইজ দেখিছে ৰেলী হৈ গৈছে এতিয়া, জয় শ্ৰীৰামৰ ৰেলী দেখিছে গাইজ। পুৰা গাড়ী অটো বাইক চব হৈ গৈছে গাইজ। চাই থাককচোন এইটো কি আয়োজন হৈছে ইয়াতে। এইফালে গাইজ দেখিছে ইয়াতে গান বজাই আছে, আৰু এইফালে খিচাৰি চিচাৰি বনাই আছে মন্দিৰৰ ভোগ। জয় শ্ৰীৰাম। এইফালে গাইজ দেখিছে কি নাচি আছে মানুহজনে, পুৰা নাচি আছে আৰু জয় শ্ৰীৰামৰ গান শুনি। এইফালে গাইজ ভোগ দিয়া আৰম্ভ হৈ গ'ল, মানে খিচাৰি দিয়া আৰম্ভ হৈ গ'ল। তো গাইজ চাই থাকক আৰু কি হয়। 3 ঘণ্টা পিছত তো গাইজ এতিয়া হ'ল গধূলি। তো মই গাইজ আহি গ'লোঁ মন্দিৰত। তো চাকি জ্বলালোঁ গাইজ। চাকি হ'ল গাইজ 101 চাকি জ্বলালোঁ মন্দিৰত। আৰু চাই লওক আপোনালোকে গাইজ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, জয় অসম গাইজ। মিল্কতে বাফলো পোষ্ট